কবা তই মোৰ পিংক কালাৰৰ ফ্ৰকটো লৈছিলি নেকি? কি কৰিলি সেইটো? তোৰ পিংক কালাৰৰ ফ্ৰকটো মই নাই লোৱা ভণ্টি। কথা নকবি তই। কোনে ল'ব আৰু? সেইদিনা মই ফ্ৰকটো অনা দেখিয়ে তোৰ বহুত পচন্দ হৈছিল। তই কেইবাবাৰো শলাগিছিলি মোক পিন্ধিলে ভাল লাগিব, বৰ ধুনীয়া ফ্ৰক বুলি। তইতো তেনেকুৱা ফ্ৰক পিন্ধিয়ে পোৱা নাইকিয়া, সেইবাবে মোৰ ফ্ৰকটো নি কৰবাত লুকুৱাই থৈছ তই পিন্ধিম বুলি। নাই অ ভণ্টি, তই ভুল বুজিছ। মই তোৰ পিংক কালাৰৰ ফ্ৰকটো চোৱাই নাইকিয়া। তই সেইদিনা দেখুৱাওঁতে যি চাইছিলো, তাৰ পৰা তই নিজৰ কৰবাত বেগত ভৰাই থৈছ বা বাকচটোত থৈছ চাগে, বিচাৰি চাগৈচোন। তোৰ অকাত নাই তেনেকুৱা এটা ফ্ৰক পোৱাৰ। মোক সেইটো মোৰ বয়ফ্ৰেণ্ডে গিফ্ট কৰিছিল, সেইবাবে মই পাইছিলো। তইতো যিটো ল'ৰাক ভাল পাই আছ, মানে তোৰ যিটো ল'ৰাৰ লগত বিয়া ঠিক হৈ আছে, সেইটোতো সাধাৰণ ঘৰৰ। আৰু তই মোক লৈ জ্বল, তই নিজৰ ভনীয়েৰক লৈয়ে জ্বল। সেনেকৈ কিয় কৈছ ভণ্টি? আৰু মই কেনেকৈ কম? সঁচা কথাবোৰ ক'লে লাজ পাইছ তই? তই মোক লৈ জ্বল যে মোৰ ইমান ধনী ঘৰৰ ল'ৰাৰ লগত ভাল পোৱা আছে। তইতো জ্বলিবি ন? নিজৰ ভণ্টিজনী ভাল ঘৰৰ লগত সম্পৰ্ক হ'ব ওলালে মই কিয় বেয়া পাম ক? তই বেয়াই পাবি, কাৰণ তই তলে তলে মোক হিংসা কৰ। তোতকৈ মই দেখিবলৈ ধুনীয়া আৰু তোতকৈ মই মডাৰ্ণকৈ থাকো, আৰু এতিয়া মই যিটো ল'ৰা ভাল পাই আছো সি বহুত ধনী ঘৰৰ। তই মোক লৈ জ্বলাৰ বহুতটা অপচন আছে। কি যে কথাবোৰ ক ভণ্টি, মা আৰু দেউতাই শুনিলে কি বুলি ভাবিব বাৰু? বহচোন তই বহ। নবহো, কিয় বহিম মই তোৰ লগত? আৰু শুন, মা আৰু দেউতাক মই কম মই তোৰ লগত আৰু একেটা ৰুমতে নাথাকো, মোক এক্সট্ৰাকৈ ৰুম লাগে। কি? মা আৰু দেউতাই তোৰ বাবে এতিয়া ৰুম এটা ক'ত সাজি দিব বাৰু? য'তেই সাজি কি কৰে কৰি থাকক, মই মাথো তোৰ লগত নাথাকো। তই মোৰ পৰা সকলোবোৰ বস্তু চুৰ কৰিবি। মই বেলেগ ৰুমত মোৰ বস্তু থম আৰু মই বেলেগকৈ থাকিম। আজি মই মোৰ বেষ্ট ফ্ৰেণ্ড এজনীৰ বাৰ্থডেলৈ যাব লাগিব, আৰু মোৰ সেই পিংক কালাৰৰ ফ্ৰকটো বিচাৰি দিবি। কিন্তু মই সেই ফ্ৰকটো নাই থোৱা ভণ্টি। তই মিছা কথা নকবি। মই বিচাৰি দিম বাৰু, কিন্তু তই মোক বিশ্বাস কৰ, মই তোৰ সেই ফ্ৰকটো ক'তো থোৱা নাইকিয়া। তোক বিশ্বাস কৰিব নোৱাৰি। ভণ্টিয়ে কিয় বুজি নাপায় বাৰু? মই তাইৰ ফ্ৰকটো ক'তো থোৱা নাইকিয়া। কি হলো ৰুমি? জুলিৰ ফ্ৰকটো কি কৰিলি? তাই গোটেইখন বিচাৰি ফুৰিছে, ফ্ৰকটো বোলে বিচাৰি পোৱা নাই। সেইদিনাটো মই তই চাই থকা দেখিছিলো। কি কৰিলি? মা, সেইদিনা সকলোৰে সন্মুখত তাই দেখুৱাইছিল আৰু মই চাইছিলো। তাৰ পিছত মই নাই থোৱা, তাইচোন মোৰ হাতৰ পৰা লৈ গৈছিল। জানো, এইনো ক'ত থলে? এতিয়া তোৰ কথাহে কৈছে। মা, এইনো ক'ত থলে মানে? মই ঠিক ঠাইতে থৈছিলো। তোমাৰ ডাঙৰ ছোৱালীয়ে সেইটো কৰবাত হেৰুৱালে। তাই তেনেকুৱা এটা ফ্ৰক পিন্ধিবলৈ নাপাই হিংসাতে কৰবাত চাগে ফালি চিৰি পেলাই দিলে। কি কথাবোৰ কৈছ অ? বাই ভনীৰ মাজতে এনেকুৱা হিংসাৰ ভাৱ কিয় ৰাখ বাৰু? মা, তুমি অকল তাইকে ছাপোৰ্ট কৰি নাথাকিবা। এইজনী ভাল নহয়। তাই মোৰ উন্নতিক লৈ জ্বলে, হিংসা কৰে। তই দিনে দিনে বৰ অহংকাৰী হৈ গৈছ জুলি। তুমিতো মোকেই অহংকাৰী দেখিবা। আজিৰ পৰা মোক এক্সট্ৰাকৈ ৰুম লাগিব। মই এইজনীৰ লগত নুশু। কি হয়? তই এইজনী বুলি কৈছ যে? নিজৰ বায়েৰৰ লগত ৰুমটোত শুবলৈও তই বেয়া পোৱা হৈছ যে? তোন, এইজনীয়ে মোৰ সকলো বস্তু চুৰ কৰিব। আৰে মই বাৰু এতিয়া পল্লৱক কি বুলি ক'ম? সিটো মোক সুধিব মই দিয়া ফ্ৰকটো কি কৰিলা বুলি। সিটো আজি সেইটোৱে মোক পিন্ধি যাব কৈছে। চুপ থাক, অদৰকাৰী কথা নকবি। দিনক দিনে তই অহংকাৰী হৈ গৈছ। নিজে কৰবাত থৈ হেৰুৱালি, এতিয়া আজলি বায়েৰক ধৰিছ। এইজনী তোমাৰ বাবে সদায় আজলি, মইহে ডাকুৰ। মা, মোক বিশ্বাস কৰা, মই তাইৰ ফ্ৰকটো নাই লোৱা। হ'ব দে, ভনীৰে দিনক দিনে অহংকাৰী হৈ গৈছে। তই আছোন, পাকঘৰত মোক অলপ কামত সহায় কৰি দিবি। তাইৰ কথাবোৰ বাদ দে আৰু। হ'ব মা। এতিয়াতো মোক মাহঁতে ৰুম চেঞ্জ কৰি দিবই লাগিব। আৰু মই ৰুম চেঞ্জ কৰাৰ পিছত তোমাৰ লগত গোটেই ৰাতিটো ফোনত কথা পাতি থাকিব পাৰিম পল্লৱ। তুমি কিন্তু বঢ়িয়া প্লেন বনাইছা দেই। এটা কথা কোৱাচোন, সেই পিংক কালাৰৰ ফ্ৰকটো কৰিলা কি তুমি? সেইটো মই এনেকুৱা এঠাইত লুকুৱাই থৈছো যাতে কোনেও তাত নিবিচাৰেও আৰু তাত বিচাৰি নাপায়ো। মই সেই ফ্ৰকটো নিজেই লুকুৱাই থৈ বাক ফচাইছো, আৰু এই সুযোগতে মই মোৰ ৰুমটো চেঞ্জ কৰি ল'ম। আৰু তুমি মই গোটেই ৰাতি ফোনত কথা পাতি থাকিম? ইয়েছ। সঁচাকৈ তোমাৰ বাজনী বৰ সাধাৰণ। তোমাৰ বাজনীয়ে যে আমি কথা পতাও দেখিব নোৱাৰে এনেকুৱাহে লাগে। তোমাক লৈ জ্বলে যেনেই লাগে। তাই মোক লৈ তামাম জ্বলে। পল্লৱ, তুমি কিন্তু কেতিয়াও মোক এৰি থৈ নাযাবা দেই, নহলে মই নিজৰ বা মা পাপা মানে ঘৰৰ মানুহৰ আগতে লজ্জিত হ'ম। মই তোমাক কিয় এৰি যাম কোৱা? মই তোমাক ট্ৰুলি ভাল পাওঁ। তাৰ পিছত মই জানো তোমাক এৰি থৈ যাব পাৰিম? কেতিয়াও নোৱাৰো। তুমি যে শ্বিলং যোৱাৰ কথা আছিল, মোকো তোমাৰ লগত নিবা নেকি? তোমাক মোৰ লগত লৈ যোৱাৰ প্লেনহে বনাইছো। অংকিতা আৰু অভিনৱো যাব।
কাপুল হৈ যাব ন আমিও যাওঁ দিয়া লাভাৰ্ছ হৈ এটা কাম কৰিলে কি হয় মই ঘৰত ফাঁকি দি কিবা এটা প্লেন বনাওঁ আৰু তোমাৰ লগত শ্বিলঙত ফুৰি আহোঁ য়েছ তুমি প্লেন বনোৱাটো এক্সপাৰ্ট আছা প্লেন এটা বনোৱা তেন্তে তুমি মই শ্বিলং যাম অঁ তুমি টেনশ্যন নল'বা পল্লৱ মই মোৰ প্লেনটো বহুত ধুনীয়াকৈ বনাম ইয়াত মই মোক হেল্প কৰিবৰ বাবে মোৰ বাক ইউজ কৰিবই লাগিব তাইক আকৌ কিবা কথাত ফচাবা তুমি নহয় তুমি চাই থাকা না মই কিদৰে তেল মাৰি তাইক ফচাই তোমাৰ লগত মই শ্বিলং গৈ আছো অ'কে তুমি যি কৰা নিশ্চয় ভালেই কৰিবা কিয় বেয়া কৰিম তেন্তে ডান ডান এতিয়া মাথো শ্বিলঙলৈ যোৱাৰ প্ৰিপেৰেশ্যন কৰা অ'কে মোৰ লগত মোৰ চুইটহাৰ্ট যাব এনজয় কৰিম আমি বহুত ফান কৰিম মোৰতো শ্বিলং যাবৰ বহু ইচ্ছাই আছিল তাতে এতিয়া তোমাৰ লগত যাম অ' মাই গড প্লেনটো ছাকচেছ হয় নাই ৰ'বা এতিয়াই তুমি যাম বুলি কৈ নিদিবা মই কিবা এটা প্লেন বনোৱাৰ পিছত সেইটো ছাকচেছ নোহোৱাকৈ নাথাকেই অ' ভণ্টি তই এইটো বহুত ডাঙৰ কথা কৈছ এইটো কাম নকৰিবি ঘৰত মা আৰু দেউতাই গম পালে দুইজনীকে মাৰিব তোক মই এইটো কথাত সহায় কৰিব নোৱাৰো তই তেনেকৈ কলি নিজৰ বাজনী হৈ তই মোৰ কথা অকণো ভাল চিন্তা নকৰ বুলি ক'লে তইতো বেয়াই পাৱ মইনো আৰু কি মিছা ক'লো তই মোৰ বা হৈ তই মোৰ ভাল নিবিচাৰ সেইবাবে তই মোক লৈ জ্বল আৰু হিংসাও কৰ এনেকৈ নকবি ভণ্টি মই তোক বহুত ভাল পাওঁ আৰু তোক ভাল পাওঁ বাবেই তোৰ মই বেয়াটো নিবিচাৰো সেইবাবে মই কৈছো পল্লৱৰ লগত বিয়াৰ আগতে শ্বিলঙত গৈ থাকিবলৈ যোৱাৰ সিদ্ধান্ত নলবি হ'ব দে ইমানবোৰ তই মোৰ লগত কৰিলি যদিও মোৰ ফ্ৰক পৰ্যন্ত হেৰুৱাই দিলি যদিও তোক বিশ্বাস কৰি মই তোৰ পৰা হেল্প এটা ল'ব বিচাৰিছিলো কিন্তু ক'তা তইচোন মোৰ ভাল একোৱেই নিবিচাৰ একো ফালৰ পৰা মোৰ কিবা এটা ভাল হোৱাটো তই নিবিচাৰ আচলতে তোক মই মোৰ বা বুলি কাৰোবাৰ আগত পৰিচয় দিবলৈ বা নিজকে ক'বলৈও বেয়া পাওঁ কিয় জাননে তোৰ এই চৰিত্ৰবোৰৰ বাবে নিজৰ বা হৈ ভণ্টিজনীয়ে একো এটা ভাল কৰিবও নোৱাৰ ভাল চিন্তাও কৰিব নোৱাৰ কিয় তেনেকৈ কৈছ আৰু মই কি ক'ব লাগে তেন্তে তই প্ৰমাণ দে তই যে মোক সঁচা ভাল পাওঁ মোৰ বেয়া নিবিচাৰ মোক ভণ্টি হিচাপে ভাব কি বুলি মই তোক প্ৰমাণ দিম মোক শ্বিলঙলৈ যোৱাৰ প্লেনটোত ছাপোৰ্ট কৰি তই প্ৰমাণ দে ঘৰত কি বুলি ক'ব লাগিব ঘৰত এই বুলি কবি যে মানে মই যিটো কওঁ সেইটোকে তই সঁচা বুলি কবি মই মোৰ লগত যে অংকিতাৰ হঁতৰ ঘৰত থকাকৈ যাম বুলি ক'ম আৰু মাহঁতেতো নাযায় ন অংকিতাৰ ঘৰত আছোগে নে কি চাবলৈ পিছত গম পালে কথাটো বেয়া হ'ব পিছৰটো পিছৰ কথা এতিয়াতো ভাব হ'ব দে তাৰ মানে তই মোৰ প্লেনটোত ছাপোৰ্ট কৰিবি তই মাহঁতক মই অংকিতাৰ ঘৰতে আছো বুলি কবি কম তই কৈ দিয়াৰ পিছত মাহঁতে বিশ্বাস কৰিব হ'ব দে তই কৈ দিবি হ'ব দে ভণ্টি শ্বিলঙলৈ যোৱাৰ আজি 5টা দিন হ'ল ঘৰত মাহঁতে সুধি আছে তাই কেতিয়া আহিব মাহঁতে কেৱল অংকিতাৰ ঘৰত আছে বুলি ভাবিছে কিন্তু আচল কথাটো মই জানো মোৰ কিন্তু বিৰাট ভয় হৈছে তাইলৈ মই ইমান ফোন কৰিছো এইকেইদিন না মোৰ ফোন ৰিচিভ কৰিছে না তাই ৰিটাৰ্ণ মোলৈ ফোন কৰিছে আজিও তাই নাহিলে বাছখনতো আহি পাবহিয়ে হ'ল পাইছেহি চাগে বাছখন কিজানি আহিছে তাই মহাৰাণী ইয়াত বহি কি কৰি আছে ভণ্টি তই আহিলি ভাল কৰিলি ভণ্টি মইতো তোৰ কথাকে ভাবি আছিলো ইমান দেৰি হ'ল তই মানে ইমান দিন হ'ল অহাই নাই প্লিজ এক্টিং কৰিব নালাগে তই মোৰ ভালটো একো নিবিচাৰ তই ভাবিছিলি চাগে মই নাহিলেই হয় আৰু মই কিয় নাহিম নিজৰ ঘৰখনলৈ তই ভাবিছিলি মই নাহিলে এইখন ঘৰ তোৰেই হ'ব আৰু মা দেউতা কেৱল তোৰ হ'ব তই যে বৰ অদৰকাৰী কথাবোৰ ভাব ভণ্টি যা মুখ হাত ধুই ফ্ৰেছ হৈ ল মাহঁতে সুধিয়ে আছে হ'ব তোক এতিয়া মোৰ কোনো প্ৰয়োজন নাই ঐ সঁচাটো যদি ক'বলৈ হয় গম পাই যাবি কিন্তু নকওঁ দে মই তেনেকুৱা নহয় এবাৰ যিটো কথা দিলো সেই কথা নিশ্চয় ৰাখিম মই সেই কথা নিশ্চয় ৰাখিবি সময়তহে গম পাম তই মোৰ কথা কিমান ৰাখিব পাৰিছ কেতিয়াবা নহয় কেতিয়াবা যদি মাহঁতে কথাবোৰ গম পাবলৈ হয় নহয় ওলোটাই তোকে ফচাম মই নাযাওঁ কৈছিলো তইহে মোক জল্দি যাবলৈ জোৰ কৰিছিলি বুলি সেইদিন কেতিয়াও নাহে মই তোৰ কথা মাহঁতক নকওঁৱেই ঠিক আছে তেন্তে নকলেতো ভালেই ক'লে ওলোটাই তইয়ে ফচিবি মই কেনেকুৱা তইতো ভালদৰে জান তোক ফচাই দিম মই নিজৰ বাইফনীৰ মাজতে সেইবোৰ ভাব কিয় আননো বাৰু তই মোক কিবা এটা কথা ক'বলৈ মানা কৰিছ মই নকওঁ বছ সিমানেই আৰু অদৰকাৰী যা সোনকালে মুখ হাত ধুই আজৰি হগৈ মায়ে সুধিলে অংকিতাৰ ঘৰত ইমান দিন কিয় হ'ল বুলি তই কিবা এটা বুদ্ধি সাজিলি নে সেইটো মোৰ কথা
তোৰ কোনো প্ৰয়োজন নাই। এইকেইদিন মোৰ ফোনটো কিয় ৰিচিভ কৰা নাছিলি আৰু তই মোলৈ ফোন এটাও নকৰিলি? আৰে মই মোৰ মানে হ'বলগীয়া হাজবেণ্ডৰ লগত গৈছো, তই তাক ফোন কৰি কৰি ইমান ডিষ্টাৰ্ব দি আছিলি নহয়। মইতো কোনোবা এটা সময়ত মাথা গৰম হৈ তোৰ নাম্বাৰটো ব্লক কৰিবকে লৈছিলো। ফাল্টু কৰি থাক তই বৰ। মই তোৰ প্ৰশ্নৰ উত্তৰ দি নাথাকো, মই ভিতৰত যাওঁ। ভণ্টি কিয় জানো মোক অকল তাইৰ শত্ৰু বুলিয়ে ভাবে। পল্লৱে মোৰ লগত এয়া কি কৰিলে বা? সেয়া একেবাৰে ভাল নকৰিলে। তই প্ৰথম কওঁতে কথাবোৰ মোৰ একেবাৰে বিশ্বাস হোৱা নাছিল। তোক এটা চৰ মাৰি দিবলৈ মন গৈছিল। যেতিয়া তই ছ'চিয়েল মিডিয়াত আপলোড হোৱা ভাইৰেল ফটোখন দেখুৱালি তেতিয়াহে মই বিশ্বাস কৰিলো। আৰু মই পল্লৱলৈ মেছেজ দিলো, ফোন কৰিলো। সি মোক ক'লে তোমাৰ নিচিনা দুখীয়া ঘৰৰ এজনী সাধাৰণ, যি নিজৰ বাকো ভাল বুলি নাভাবা, বাকে হিংসা কৰা তেনেকুৱা এজনী ছোৱালীৰ লগত মই কোনোদিন সম্পৰ্ক নাৰাখো। সেইবাবে মই মোৰ জীৱন সংগী বেলেগ বাছি লৈ মন্দিৰত বিয়া কৰালো। সেইদে কৈ মোৰ ফোন নাম্বাৰ ব্লক কৰি পেলালে। হোৱাটছআপ আৰু ফোন কল কণ্টেক্ট নাম্বাৰ সকলোতে সি মোক ব্লক কৰি পেলালে বা। যেতিয়া মই মোবাইলত ফটোখন দেখিছিলো মোৰ বুকু কঁপি উঠিছিল আৰু লগে লগে তোক ক'লো, পল্লৱে তোৰ লগত বহুত বেয়া কৰিলে। সেনেকুৱা কেতিয়াও কৰিব নালাগিছিল। মোৰ কি হ'ব? সি মোৰ পৰা সৰ্বস্ব লৈ এতিয়া মোক এৰি দিলে। মই মনে মনে নাথাকো, মই পুলিচৰ ওচৰত যাম। তই পুলিচৰ ওচৰত গৈনো কি কৰিবি? কেছ খেলিবৰ বাবে আমাৰ ওচৰত টকা নাই, আৰু কি বুলিনো কেছ খেলিবি? তই কেৱল তাক ভালে পাইছিলি, তহঁতৰ কোৰ্ট মেৰেজো হৈ থোৱা নাইকিয়া। ভণ্টি হ'ব দে, পল্লৱক পাহৰি যা। আৰু সি ভাল চৰিত্ৰৰ হোৱা হলে তোক প্ৰতাৰণা কৰি বেলেগ ছোৱালীক কেতিয়াও বিয়া নাপাতে। বা পল্লৱৰ লগত লাগি তোক মই বহুত বেয়াকৈ কলো, বহুত অপমান কৰিলো। তোক মই হিংসাকুৰীয়া বুলি কলো, কিন্তু সেইবোৰ পল্লৱে চব গম পাইছিল আৰু সেইবাবে সি মোক ঘৃণা কৰিলে। আৰু সিওতো এইবোৰত হাঁহি হাঁহি মোক ছাপোৰ্ট কৰি আছিল। বাহ, তোৰ লগত কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিব পাৰিবিনে? নাজানো মোৰ জীৱনটো কি হয়, নিজকে শেষ কৰি দিম মই। তই মাথো মোক ক্ষমা কৰি দে বা। এনেকৈ কিয় কৈছ ভণ্টি? সেয়া তই বেয়াকৈ কৈছ। তই নিজক শেষ কৰাৰ কথা কেতিয়াও নকবি। তোৰ বাবে কেৱল পল্লৱীৰ জীৱন নহয়, তোৰ বাবে মই আছো, মা দেউতা আছে। আৰু চাচোন, যিজন ল'ৰাই তোৰ সঁচা ভালপোৱাখিনিক ভৰিৰে মোহাৰিব পাৰিছে, সেই ল'ৰাজনৰ বাবে দুখ কৰি নিজৰ জীৱন শেষ কৰি দিয়া সমান তই ডাঙৰ পাপ কৰিব নালাগে। তোৰ লগত তোৰ এই বা সদায় আছো। মোৰ সুখতো দুখতো প্ৰতি মুহূৰ্ততে তই মোৰ লগত আছ। কিন্তু মই তোক বুজি নাপাই তাক ভাল পাই থাকোতে তোক বহুত বেয়াকৈ কলো। সেই প্ৰিন্ট ফৰকটোৰ কথা মই মিছাকৈয়ে কলো, নিজেই লুকুৱাই থৈ তোক ফচালো যাতে মায়ে মোৰ ৰুমটো চেঞ্জ কৰি দিয়ে। মই তোৰ লগত বহুত বেয়া কৰিলো বা। নিজৰ ভণ্টিজনীয়ে বায়েকৰ লগত হাজাৰ বেয়া কৰিলেও বায়েকে ভনীয়েকক কেতিয়াও এৰি দিব নোৱাৰে। তই মোক ক্ষমা কৰি দিবি। এজনী সহজ সৰল বায়েকৰ মই অহংকাৰী ভনীয়েক। মই বৰ অহংকাৰী আছিলো, অহংকাৰৰ পতন হল। আজিৰ পৰা মই তোক কোনোদিন বেয়াকৈ নকওঁ, তোৰ লগত মিলি জুলি থাকিম। মোক ক্ষমা কৰি দে বা। হ'ব দে, মই তোক বেয়া পোৱা হলে পল্লৱৰ কথাবোৰ তোক কৈ নিদিলোহেঁতেন। আৰু মই তোক কোনোদিন বেয়া পাব নোৱাৰো, কাৰণ মই তোৰ বা, নিজৰ বা। তই এইদৰে কণাকটা কৰি নাথাকিবি। তাৰ নিচিনা চৰিত্ৰহীন এটা ল'ৰাৰ বাবে তই কণাকটা কৰি নাথাকিবি। মা দেউতাই কষ্ট পাব, মই কষ্ট পাম। জীৱনটো নতুনকৈ আগবাঢ়ি যা, নতুনকৈ সজাই ল। হয় বা, মই তাৰ নিচিনা এটাৰ বাবে কেতিয়াও চকুলো নুটুকো। আগতে যদি তোৰ কথাবোৰ শুনিলোহেঁতেন, মই যদি অহংকাৰ নকৰিলোহেঁতেন, আজি মোৰ এই দিন দেখিবলগীয়া নহলহেঁতেন। হৈ যোৱাবোৰ হৈ গ'ল আৰু ভণ্টি, এতিয়া সেইবোৰ মনত পেলাই দুখ কৰি থাকিলে নহব। এতিয়াৰ পৰা নিজকে সলনি কৰ, ভাল ছোৱালী এজনী হৈ উঠ। তই বহুত ধুনীয়া, তোৰ বাবে বহুত ধুনীয়া ল'ৰা ওলাব। বা, তই সঁচাকৈ বহুত ভাল বা। নাকান্দিবি অ ভণ্টি, তই মোৰ বৰ মৰমৰ।